এনি টকছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি গুৱাহাটী বৰখাপাৰাত IPLৰ হাই ভল্টেজ মেচ ৰিয়ান পৰাগৰ নেতৃত্বত সমৰত নামিব ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। অসমৰ সন্তানটিৰ খেল উপভোগ কৰিবলৈ এতিয়া অধীৰ আগ্ৰহেৰে বাট চাই আছে ক্ৰিকেট প্ৰেমী ৰাইজ। মেচ আসলতে অনুষ্ঠিত হোৱাৰ পূৰ্বে গুৱাহাটী মহানগৰীৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে এতিয়া গুৱাহাটী আৰক্ষী প্ৰশাসনে। লৈ আহিছে এই মুহূৰ্তত সবিশেষ। আজি বৰখাপাৰাত IPLৰ হাই ভল্টেজ মেচ ৰিয়ান পৰাগৰ নেতৃত্বত সমৰত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছ। সন্ধিয়া 7:30 বজাৰ পৰা অনুষ্ঠিত হ'ব মেচখন। অসমৰ সন্তানটিৰ খেল চাবলৈ সকলোৱে এতিয়া অধীৰ আগ্ৰহেৰে বাট চাইছে। বৰখাপাৰা মেচৰ পূৰ্বে গুৱাহাটীবাসীৰ বাবে গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা জাৰি কৰিছে আৰক্ষী প্ৰশাসনে। লালগণেজ চাইকেল ফেক্টৰীৰ মাজত উৰণ সেতু নিৰ্মাণ হৈ থকাৰ বাবে হাল সলনি হ'ব যাতায়াত ব্যৱস্থা। 2 বজাৰ পৰা মাজনিশা 1 বজালৈ GS ৰোড, BK কাকতি ৰোড, AT ৰোড, AK ৰোড আৰু AK দেৱ ৰোড আৰু ডক্টৰ ভূপেন হাজৰিকা পথ। লগতে আছে মৰা ভৰলু পথ, FA ৰোড, MG ৰোড, RKC ৰোড, বিৰুবাৰী, GMCH কাহিলীপাৰা পথত সকলো বাণিজ্যিক বাহনৰ বন্ধ থাকিব চলাচল। আৰু ওৱান ৱে কৰা হ'ব AK আজাদ ৰোড। লগতে 3 বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেজ তিনিআলি দিশলৈ চলাচল কৰিব নোৱাৰিব বাহন। এই নিৰ্দেশনা এতিয়া জাৰি কৰিছে আৰু প্ৰশাসনে। বিয়লি 4:30 বজাৰ পৰা 5 থকা বাহনসমূহে লালগণেজৰ পৰা বৰখাপাৰালৈ আহিব পাৰিব। বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰালৈ যোৱা পথত বন্ধ থাকিব বাহনৰ চলাচল। এই নীতি নিয়ম আজিৰ লগতে 30 মাৰ্চতো প্ৰযোজ্য হ'ব বুলি এতিয়া ঘোষণা কৰিছে আৰক্ষী প্ৰশাসনে। যিহেতু আজি বৰখাপাৰাত IPLৰ হাই ভল্টেজ মেচ ৰিয়ান পৰাগৰ নেতৃত্বত সমৰত ৰাজস্থান ৰয়েলছ আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ খেল আজি বিয়লি 7:30 বজাৰ পৰা অনুষ্ঠিত হ'বলৈ গৈ আছে। অসমৰ সন্তানটিৰে এতিয়া খেল চাবলৈ সকলোৰে অধীৰ আগ্ৰহেৰে বাট চাই আছে। বৰখাপাৰা মেচৰ পূৰ্বে গুৱাহাটীবাসীৰ বাবে গুৰুত্বপূৰ্ণ নীতি নিৰ্দেশনা এতিয়া জাৰি কৰিছে আৰক্ষী প্ৰশাসনে। লালগণেজ চাইকেল ফেক্টৰীৰ মাজত উৰণ সেতু নিৰ্মাণ হৈ থকাৰ বাবে আচলতে হাল সলনি হ'ব যাতায়াতৰ ব্যৱস্থা। 2 বজাৰ পৰা মাজনিশা 1 বজালৈ GS ৰোড, BK কাকতি ৰোড, AT ৰোড, AK দেৱ ৰোড আৰু ডক্টৰ ভূপেন হাজৰিকা পথ। লগতে আছে মৰা ভৰলু পথ, FA ৰোড, MG ৰোড, RKC ৰোড আৰু বিৰুবাৰী GMCH কাহিলীপাৰা পথত সকলো বাণিজ্যিক বাহনৰ আচলতে বন্ধ থাকিব চলাচল বন্ধ থাকিব বুলি আৰক্ষী প্ৰশাসনে ঘোষণা কৰিছে। আৰু ওৱান ৱে কৰা হ'ব AK আজাদ ৰোড। যিটো আচলতে AK আজাদ ৰোড আছে সেই ৰোডটোৱে ওৱান ৱে কৰা হ'ব বুলি ঘোষণা কৰিছে। 3 বজাৰ পিছত চাইকেল ফেক্টৰী দিশৰ পৰা লালগণেজ তিনিআলি দিশলৈ চলাচল কৰিব নোৱাৰিব বাহনসমূহ। আৰু লগতে 4:30 বজাৰ পৰা যিসমূহ বাহনৰ পাছ আছে সেইসমূহ লালগণেজৰ পৰা বৰখাপাৰালৈ আহিব পাৰিব। আৰু বৰখাপাৰা তিনিআলিৰ পৰা ধীৰেনপাৰালৈ যোৱা পথত বন্ধ থাকিব বাহনৰ চলাচল। আৰু এই নীতি নিৰ্দেশনা যি জাৰি কৰিছে আৰক্ষী প্ৰশাসনে সেই নীতি নিৰ্দেশনা আজিৰ লগতে 30 মাৰ্চতো প্ৰযোজ্য হ'ব বুলি ঘোষণা কৰিছে। মন্তব্য আছে, মন্তব্য আমি শুনাব বিচাৰিছোঁ। তেওঁ কি কৈছে, যান বাহনৰ চলাচলৰ আচলতে যোনকেইটা পথত আচলতে এই নীতি নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা আচলতে আমাৰ মন্তব্য আছে, মন্তব্য আমি আগবঢ়াইছোঁ। এই যিটো আমি ট্ৰেফিক প্লেন বনাইছোঁ বা ৰেগুলেশ্যন কৰিছোঁ সেই তাৰ আগতে কৈছোঁ সেই ৰেগুলেশ্যনটোত কোনো ধৰণৰ এম্বুলেঞ্চ, ফায়াৰ ব্ৰিগেড, স্কুল কেৰিং ভেহিকেল, বাচ্চা কেৰিং ভেহিকেল বা ইমাৰ্জেঞ্চি ছাৰ্ভিচ মেডিচিনৰ যিখিনি তাত কোনো ধৰণৰ হেম্পাৰ নহয়। যদিও আমি এটা ৰাস্তা ওৱান ৱে কৰিছোঁ সেইটো ৰাস্তাত যদি এম্বুলেঞ্চে আহে বা ফায়াৰ ব্ৰিগেডে আহে সেইটো তাত কোনো ধৰণৰ অবষ্ট্ৰাকশ্যন বা ৰেগুলেশ্যন নহ'ব।
এতিয়া এই যিখন প্লেন বনাইছোঁ আমি বেচিকেলি শিশু ষ্টুডেণ্ট ছিনিয়ৰ চিটিজেন আৰু যিখিনি ফিজিকেলি ডিফাৰেণ্টলি এবল পাৰ্চন সেইখিনি কাৰণে এই বেছিকৈ প্লেনটো বনোৱা হৈছে এই প্লেনটোৰ প্ৰথম পইণ্টটো হৈছে যে অল টাইপ অফ কমাৰ্চিয়েল কেৰিং গুডছ এই 2 চকা হ'ব পাৰে 4 চকা বা 6 চকাই হওক সেইখিনি 3টা বজাৰ পৰা from 2 PM till 12 midnight গুৱাহাটীৰ কিছুমান অঞ্চলৰ আছে মই কৈ দিছোঁ যেনে হৈছে GS ৰোড BK কাকতি ৰোড AK আজাদ ৰোড AK দেৱ ৰোড কুলো বসুমতাৰী ৰোড ডক্টৰ ভূপেন হাজৰিকা পথ মৰা ভৰলু পথ FA ৰোড দুপলিয়া ৰোড বিষ্ণুপুৰ ৰোড MG ৰোড AT ৰোড RKC ৰোড বিৰুবাৰী GMC কানেক্টিং যিটো ৰোড আছে আৰু কাহিলিপাৰা ৰাস্তাটোত দুপৰীয়া 2টা বজাৰ পৰা মিডনাইট 12 লৈকে 26 আৰু 30 তাৰিখে যান বাহনখিনি বন্ধ থাকিব 2 চকীয়া 4 চকীয়া 6 চকীয়া মালবাহী কঢ়াবোৰখিনি আৰু স্লো মুভিং ভেহিকলছ 2 নম্বৰ পইণ্টটো হৈছে AK আজাদ ৰোডটো উইল বি এটা ওৱান ৱে হ'ব যিবিলাক গাড়ী লাল গণেশৰ পৰা টুৱাৰ্ডছ বিৰুবাৰী ফালে গাড়ীবিলাক যাব পাৰিব কিন্তু বিৰুবাৰীৰ পৰা কোনো ধৰণৰ গাড়ী লাল গণেশৰ ফালে এইটো AK আজাদ ৰোডত আহিব নোৱাৰিব আৰু এইখিনি হ'ব 3টা বজাৰ পৰা আমি এই যিটো ৰেগুলেশ্যন কৰিছোঁ ৰেগুলেশ্যন আমি ইমপ্লিমেণ্ট কৰিম ফ্ৰম 3 PM অনৱাৰ্ডছ 4:30টা বজাৰ পৰা সেই একেটা ৰাস্তাতে যিখিনি গাড়ীৰ পাছ থাকিব লাইক ড্ৰপ অফ পাছ থাকক বা VIP পাছ থাকক সেইখিনি গাড়ীহে আমি লাল গণেশৰ পৰা কুলো বসুমতাৰী ৰোড যিটো বৰচাপৰা তিনিআলি তালৈকে আহিবলৈ দিয়া হ'ব বাকিখিনি গাড়ী যিখিনি পাছ নাথাকিব সেইখিনি গাড়ী আমি লাল গণেশ পইণ্টৰ পৰা ৰাইট সাইডে পঠিয়াই হায়াত হস্পিটেল কাহিলিপাৰা ৰাস্তা ফালে পঠিয়াই দিম একেধৰণে যিখিনি গাড়ী আপোনাৰ বিৰুবাৰী সাইডৰ পৰা আহিব সেইখিনি গাড়ী আমি সাইকেল ফেক্টৰীছত ৰখাই ৰাইট ট্ৰেক কৰাই দিম বিৰুবাৰী সাইডৰ পৰা